তো গাইজ আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে, ময়ো আছোঁ। আজি মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো মানে এনেকুৱা এটা কমেণ্টৰ ওপৰত বেছ কৰি মই ভিডিঅ'টো বনাইছোঁ। তো আজিৰ পৰা প্ৰায় 2 মাহেই হ'ল, মে' মাহত মই এটা ৰিয়েকশ্যন ভিডিঅ' পাব্লিকৰ ৰিয়েকশ্যন ভিডিঅ' এটা মই আপলোড কৰিছিলোঁ, কিন্তু মোৰ চেনেলত নহয়, অসম প্ৰিন্স অফিচিয়েল নামৰ এই চেনেলটোত। তাত মোক এজনী বাইদেৱে মোক কমেণ্ট কৰিছে, নাজানো বাইদেউ নে ভণ্টি, কিন্তু মই বাইদেউ বুলিয়ে কৈছোঁ। কিন্তু তেওঁ মানে মোক এই বুলি কমেণ্ট কৰিছে যে তুমি বিয়া হ'লা, এতিয়া এইবোৰ কিয় কৰিছা, তেনেকৈ বুলি মোৰ নাম ধৰি কৈছে। তো সেইটো কথাৰ ওপৰতে মই ক'ম। আজি মই বিয়া হ'লোৱেই, ঠিক আছে, মই বিয়া হ'লোঁ, আৰু হয় মই বিয়া হোৱা হয়, মই বিয়া হৈছোঁ, মই বিয়া হ'লোঁ। কিন্তু তেওঁ কিয় এষাৰ কথা ক'ব, আৰু মানুহৰ কথা কোৱা সুৰত গম পোৱা যায় যে কিটো সুৰত মানুহে কি কথা ক'ব বিচাৰিছে। মই বিয়া হ'লোঁ, ঠিক আছে, কিন্তু আপুনি এনেকুৱা কমেণ্ট কিয় কৰিলে যে তুমি বিয়া হ'লা, আকৌ এইবোৰ কিয়? মানে কি মই ঘৰৰ ভিতৰতে মানে বন্দী হৈ থাকিব লাগে, মই মানে ঘৰতে জেল বনাই থাকিব লাগে নেকি? মই বিয়া হ'লোঁ বুলিয়ে মানে কি মোৰ যিখিনি মই পাবলগীয়া, যিখিনি মোৰ অধিকাৰ, যিখিনি মোৰ কৰিবলৈ মন, সেইখিনি কি মই এৰি দিব লাগে? আপুনি কওক, মই আপোনাক প্ৰশ্ন কৰিছোঁ। নামটো আছিলে জেলিনা বেগম। মই আপোনাক প্ৰশ্ন কৰিছোঁ, আপুনি মোক কওক যে কি মই বিয়া হ'লোঁ বুলিয়ে আপোনাৰ মোৰ যিখিনি ভাল লগা, মই যিখিনি কৰিব বিচাৰোঁ, যিখিনি মই জীৱনত কৰি আগবাঢ়ি যাব বিচাৰোঁ, সেইখিনি কি মই আপোনাৰ কাৰণে এৰি দিব লাগে? মই বিয়া হ'লোঁ কাৰণে কি এৰি দিব লাগে? আপুনি মোক এইটো কথা ভালকৈ কওক যে মই এৰি দিব লাগে? মই ঘৰত কাঁহী বাতি, কাপোৰ, ঘৰ মুচিম, সেইবোৰ কৰি শিকিব লাগে? মই বিয়া হ'লোঁ বুলিয়ে মই এইটো নহয় যে মই বেয়া কামত গৈছোঁ। মই বেয়া কামত যোৱা নাই, মই ঘৰৰ পৰা ওলাই গৈছোঁ, হয়, মই ঘৰৰ পৰা ওলাই গৈছোঁ, দিনটোৰ কাৰণে গৈছোঁ, অলপ দেৰিকৈ আহি সোমাইছোঁ ঘৰ, কিন্তু মানে মই মোৰ নিজৰ কামত গৈছোঁ, মই কোনো বেয়া কামত যোৱা নাই। মই এটা ইউটিউব ভিডিঅ' শ্বুট কৰিবৰ কাৰণেই মই গৈছোঁ, দূৰলৈ গৈছোঁ, হয়, মই কিন্তু বেয়া কামততো যোৱা নাই। আপুনি কি কৰি আছে মইতো সেইটো চাবলৈ যোৱা নাই, আপোনাকতো মই ক'বলৈ যোৱা নাই আপুনি কি কৰিছে, কিন্তু আপুনি নিজে কি কৰিছে কোনো ঠিক নাই কি কৰিছে আপুনি। আৰু আপুনি যদি ইমান ভাল মানে কি বুলি ক'ম, ভাল মানসিকতাৰ যদি আপুনি মানুহ হ'ল হয়, আজি মোক চাগে এইটো কমেণ্ট আপুনি নকৰে। কাৰণ আপুনি আপোনাৰ কমেণ্ট যিটো কৰিলে, সেই কমেণ্টটোৰ পৰাই গম পোৱা গৈছে যে আপুনি কিমান ভাল মানসিকতাৰ এজন মানুহ, গম পালেনে? কিমান ভাল মানসিকতাৰ মানুহ আপোনাৰ এই কমেণ্টটোৰ পৰাই গম পোৱা গৈছে। যি মানুহে বুজি পায় এই কমেণ্টটোৰ পৰাই বুজি পাব। আৰু মোৰ কমেণ্ট কোনো হাইড কৰা নাই, মোৰ কমেণ্ট পাব্লিছ কৰি থোৱা আছে, মোৰো কমেণ্ট পাব্লিছ কৰি থোৱা আছে, আৰু ইটো চেনেলো পাব্লিছ কৰি থোৱা আছে, যিটো মই কৈছোঁ অসম প্ৰিন্স অফিচিয়েল। মই দি দিম স্ক্ৰীণত, চাই ল'বা আপোনালোকে কেনেকৈ মোক কৰিছিলে। আৰু এটা কথা মই প্ৰথমতে ক'ব লাগিছে, চৰি মোৰ ভুল হৈ গ'ল সেইটো কথা দেই। আপুনি জেলিনা বেগম, মই আপোনাক কৈছোঁ, বাৰে প্ৰতি কৈছোঁ আপোনাৰ নাম, আপুনি প্ৰথমতে স্পেলিং শুদ্ধ কৰিবলৈ শিকক। কাৰণ আপুনি মোক কি কৈছে যে তুমি বিয়া শুইছিলা, নহৈ এইবোৰ কিয় কৰিছা, এইবোৰ কি কৰিছা, আপুনি কি কৈছে দেই? নহৈ, শুইছিলা, শুই গেছ দি আকৌ চিলা দিছে। মই বিয়া শুইছিলোঁ নহয়, তুমি বিয়া হৈছিলা হ'ব লাগিছিলে। আপোনাক কৈছোঁ মই প্ৰথমতে আপুনি আপোনাৰ স্পেলিং ঠিক কৰক, প্ৰথম কথা। ছেকেণ্ড কথা হ'ল তাৰপাছত আপুনি কাৰোবাক কমেণ্ট কৰক, আৰু যদি এনেকৈ নিগেটিভ কমেণ্ট কৰিব থাকে তেতিয়াহ'লে আপুনি কমেণ্ট নকৰিব। মই কৈছোঁ আপোনাক কমেণ্ট নকৰিব আপুনি। মই কোনো অহংকাৰ কৰি কথাষাৰ কোৱা নাই, কিন্তু মই আপোনাক এই কাৰণে কৈছোঁ যাতে মোক যেনেকৈ ক'লে, মোক যেনেকৈ ডাউন দিছে, তাৰ আপুনি যাতে বেলেগক ডাউন নিদিয়ে। এটা গম পাই নাই, মানুহে কিবা এটা ভাল কাম কৰিবলৈ গ'লে মানুহে সদায় মানুহক উৎসাহ দিব লাগে, প্ৰেৰণা দিব লাগে, মানুহৰ সদায় সাহস হৈ থিয় দিব লাগে মানুহৰ ওচৰত, গম পায়নে? যদি আপুনি মানুহৰ সাহস হৈ থিয় দিব নোৱাৰে, তেতিয়াহ'লে আপুনি দুশ্মন হোৱাৰো কোনো দৰকাৰ নাই, গম পালে? দুশ্মন বহুত থাকে, দুশ্মন হোৱাৰ দৰকাৰ নহয়, দুশ্মনো বহুত থাকে মানুহৰ। যদি সাহস হৈ আপুনি একো এটা কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি একো নকৰাই ভাল, দূৰত থকাই ভাল। আপুনি কিমান মানসিকতাৰ মানুহ, আপোনাৰ এইটো পৰাই গম পোৱা গ'ল, গম পালেনে? আজিৰ যুগত চাগে এনেকুৱা নিকৃষ্ট মানসিকতাৰ মানুহ খুব কমেই আছে, বুজিছেনে? খুব কমেই আছে। কাৰণ আজিকালি এনেকুৱা এজন মানুহ নাই যিজন মানুহ ছ'চিয়েল মিডিয়াৰ লগত জড়িত নহয়, গম পায়নে? হয়, যিবোৰ সৰু সৰু বাচ্চা আছে
সেইবোৰ নহয়, কাৰণ সিহঁতক পঢ়া বেয়া হ'ব বুলি মাক বাপেকে নিদিয়ে, ঘৰৰ মানুহে নিদিয়ে, গম পায়। কিন্তু যিখিনি বয়োজ্যেষ্ঠ মানুহবোৰক প্ৰায় হাততে এটা মোবাইল আছে, চবৰে ইনষ্টা ফেচবুক হোৱাটছআপ আছে, প্ৰায়ভাগে আজিকালি ইউটিউব চেনেলো খুলিছে, ময়ো খুলিছোঁ ইউটিউব চেনেল খুলিছে। তো তাৰ কি হ'ল, এতিয়া চবেই জড়িত আছে এই আমাৰ যিখন বেলেগখন পৃথিৱী বুলি কওঁ মই কৈছোঁ, কাৰণ আমি যিখন পৃথিৱীত বাস কৰোঁ সেইখন এখন পৃথিৱীও বেলেগ, আৰু এই ছ'চিয়েল মিডিয়াৰ যিখন পৃথিৱী সেইখন পৃথিৱীও বেলেগ। কাৰণ মই জনা নিকৃষ্ট মানসিকতাৰ যিখিনি মানুহ, এই মানুহখিনিয়ে এই ছ'চিয়েল মিডিয়াৰ পৃথিৱীখনত আহিবই নালাগে। আপোনালোকৰ মতে মানে কি, আমি বিয়া হ'লোঁ বা আমি এজনী ছোৱালী, সেইভাৱে আমি ঘৰত বন্দী হৈ থাকিব লাগে, মানে কেদ হৈ থাক, ঘৰতে এখন জেল বনাই জেলৰ মাজতে সোমাই থাক, সেইটো আপোনালোকে বুজায়। আপোনালোকে এইটো নুবুজায় যে বাহিৰলৈ যাওক, কিবা এটা কথা শিকক, কিবা এটা আগবাঢ়ি যাওক, বা কিবা এটা বাহিৰৰ পৰিৱেশটোৰ যিটো বাহিৰৰ পৰিৱেশ, সেই পৰিৱেশটোৰ মাজত সোমাওক, পৰিৱেশটো উপভোগ কৰক, সেই পৰিৱেশটোৰ ভিতৰত নিজকে বিলীন কৰক। মই কোৱা নাই যে বেয়া কামত কৰক, ভাল কামত বিলীন কৰক। সেই তেনেকুৱা সেইটো নিবিচাৰে মানে এই জেলিনা বেগম নিচিনা মানুহবোৰে তেনেকুৱা নিকৃষ্ট মানুহবোৰে, মানে নিকৃষ্ট মানসিকতাৰ মানুহবোৰে এইটো নিবিচাৰে। আচলতে তেওঁলোকে এইটোৱে বিচাৰে যে ঘৰত কেদ হৈ থাকক, মানে ঘৰৰ ভিতৰতে বন্দী হওক, ঘৰৰ পৰা বাহিৰত যাতে আৰু ক'তো নাযায়, গম পালেনে? আৰু মই ক'ম, মোৰ এটা পাষ্ট আছে। আপোনালোকৰ যেতিয়া মই ইউটিউব জগতখনৰ লগত জড়িত, আৰু এতিয়া মোৰ বাৰু ছাবস্ক্ৰাইবাৰো কম, কিন্তু যিমানেই হওক এটা দুটা তিনিটা চাৰিটা যিমানে ছাবস্ক্ৰাইবাৰ হওক, লাহে লাহে মোৰ এই ইউটিউবৰ পৰিয়ালটো মোৰ বাঢ়ি যাব। তো মই ক'ম আপোনালোক সকলোকে, মোৰ এটা পাষ্ট আছে। মই বিয়া হৈছিলোঁ, কিন্তু এতিয়ালৈকে মোৰ ডিভোৰ্চ হোৱা নাই, ডিভোৰ্চ হওঁ অৱস্থা। কাৰণ কেনেকৈ কি হ'ল এই গোটেই ঘটনাটো লৈ মই এটা ডিটেইলছ ভিডিঅ' বনাম, কিন্তু এইটো এতিয়া মই ঘৰত আছোঁ, এতিয়া মই বনাব পৰা নাই। কিন্তু বাহিৰত গৈ মই আপোনালোকৰ এই ভিডিঅ'টোৰ ওপৰত গোটেই ডিটেইলছ ভিডিঅ' এটা বনাম, আপোনালোকে গম পাব মোৰ লগত কি হ'ল কি নাই, কেনেকৈ কি কথা, মই চব কথাই আপোনালোকক ক'ম। একো কথা মই নুলুকাওঁ আপোনালোকৰ পৰা, চব কথা ক'ম। কিন্তু মইতো আপোনাক মিছাকৈ ক'ব পাৰিম যে মই বিয়া নাই হোৱা বা কিবা, কিন্তু এটা কথা ক'ম, মই বিয়া হ'লোঁ বুলিয়ে কি, মই বাৰে বাৰে আপোনাক এটা প্ৰশ্ন কৰিছোঁ যে মই বিয়া হ'লোঁ বুলিয়ে কি মই নিজৰ যিখিনি পাবলগীয়া, নিজে যিখিনি বিচাৰোঁ, নিজে যিখিনি কৰি ভাল পাওঁ, সেইখিনি কি মই এৰি দিব লাগে আপোনাৰ কাৰণে? মই কি চব এৰি দিম? মই একো নকৰিম। আপুনি কমেণ্ট কৰি বহুত ভাল কৰিছে, মই কোৱা নাই যে আপুনি বেয়া কৰিছে, গম পায়, বহুত ভাল কৰিছে আপুনি কমেণ্ট কৰি, কাৰণ মোক সাহস দিছে। আপোনাৰ পৰা মই সাহসহে পাইছোঁ, কাৰণ সাহসো পাইছোঁ, আৰু এটা কি মানুহে গম পাইছে, কাৰণ আপুনি যে এজন নিকৃষ্ট মানসিকতাৰ মানুহ, এইটো পৰিচয় দিব পাই মই আজি গৌৰৱ বোধ কৰিছোঁ যে আপোনাৰ নিচিনা নিকৃষ্ট মানসিকতাৰ মানুহক যে পৰিচয় দিব পাৰিছোঁ মই, গম পায়। আপুনি যিয়ে কৰক যিয়ে নকৰক, যিমান বেয়া কমেণ্ট দিয়ক, দিব পাৰে, মই তাত অলপো বেয়া নাপাওঁ। মই ইউটিউবত ভিডিঅ' বনাওঁ আৰু বনাই যাম, গম পায়। হয়, আপোনালোকৰ পৰা মোক ছাপোৰ্ট লাগে, কিন্তু এই নিকৃষ্ট স্বভাৱ, নিকৃষ্ট মানসিকতাৰ মানুহখিনিৰ পৰা মোক ছাবস্ক্ৰাইব নালাগে, গম পাইছেনে? যদি আপোনালোকে ভাল কমেণ্ট কৰিব পাৰে, মানুহক ভাল উৎসাহ দিব পাৰে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা কমেণ্ট নকৰিব, আৰু যদি কমেণ্ট কৰিব আছে তেনেহ'লে ছাবস্ক্ৰাইবো নকৰিব চেনেল, গম পাইছে? কাৰণ আপোনালোকে বহুত যিমান মানে ডাউন দিব বিচাৰিছে, তো এনেকৈ ডাউন দিয়াটো মানুহৰ ভাল নহয়, গম পাইছে? ভাল নহয়, মই এটা কাৰণে ভাল নহয় বুলি কৈছোঁ, কাৰণ আজিকালি মানুহে ইউটিউব জগতখনৰ লগত জড়িত হয়, ইয়াৰ পৰা পইচাও ইনকাম কৰে, নহয় জানো? আৰু কিছুমান এনেকুৱা মানুহ আছে যে এটা ইউটিউব চেনেল ক্ৰিয়েট কৰি ভিডিঅ' তাত আপলোড কৰি এখন সংসাৰ চলি আছে। আপোনালোকে যদি এনেকুৱা কৰি দিয়ে, মানুহ যদি এইটো কথাকে, এতিয়া বাৰু মোৰ ইমানো বেছি মোৰ ওপৰত এফেক্ট কৰা নাই, কিন্তু কিছুমানৰ ওপৰত এফেক্ট কৰিব পাৰে, কাৰণ আজি যেতিয়া মোক কৰিব পাৰিছে, আপুনি আগলৈ যে 10জনকো কৰিব নোৱাৰিব তাৰ কোনো গেৰাণ্টি কোনো দিব নোৱাৰে, ময়ো নিদিওঁ আৰু আন কোনেও আপোনাক দিব নোৱাৰে এনেকুৱা এটা গ্যাৰাণ্টি, গম পায়? সেইকাৰণে কৈছোঁ আপুনি আৰু এনেকুৱা ধৰণৰ কমেণ্ট নকৰিব, আৰু এনেকুৱা ধৰণৰ কমেণ্ট নকৰিব, আৰু উঠি অহা প্ৰজন্মক আগুৱাই যাবলৈ দিয়ক, তেওঁলোকক কেতিয়াও ডাউন নিদিব, তেওঁলোকক উৎসাহ দিয়ক, তেওঁলোকৰ সাহস হৈ থিয় দিয়ক, গম পায়? কিন্তু এনেকুৱা কাম নকৰিব। আপোনাক মই কৈছোঁ জেলিনা বেগম, গম পায়? আৰু বেলেগ মই একো নকওঁ, এই আজি মোৰ ভিডিঅ'টো আছিলে ইমানটোৱেই।
তেওঁ যিখিনি কথা ক'লে মই সেইখিনিকে যিটো কৈছে তাৰ যিটো কমেণ্ট কৰিছে তাৰ ওপৰত মই বেছ কৰি এইখিনি কথা কৈছোঁ। আৰু আপোনালোকে ইয়াত যদি মই কিবা ভুল কৈছোঁ তেতিয়াহ'লে আপোনালোকে মোক মাফ কৰিব, কাৰণ মোৰ মতেতো মই একো ভুল কোৱা নাই। তেওঁ যিখিনি কথা কৈছে মই সেইখিনি কৈছোঁ, আৰু মই কৈছোঁ মোৰ এটা পাষ্ট আছে আৰু সেইটোৰ ওপৰত মই এটা ডিটেইলছ ভিডিঅ' লৈ আহিম আপোনালোকৰ আগত খুব সোনকালে লৈ আহিম। কাৰণ যিহেতু মই এতিয়া ঘৰত আছোঁ, এইটো ৰাতি হ'ল বাৰু, এতিয়া মই ঘৰত আছোঁ আৰু এতিয়া মই তেনেকুৱা এটা ভিডিঅ' বনাব নোৱাৰোঁ। মই যেতিয়া বাহিৰত যাম তেতিয়া আপোনালোকৰ কাৰণে মই তেনেকুৱা এটা ভিডিঅ' লৈ আহিম। আৰু মই বাৰে বাৰে কৈছোঁ মোৰ চেনেলত তেওঁ কমেণ্ট কৰা নাই, এইটো কমেণ্ট কৰিছে অসম প্ৰিন্স অফিচিয়েল নামৰ ইউটিউব চেনেল এটাত, যিটো মই কৈছোঁ। আৰু এটা কথা কৈ থওঁ, আপোনালোকে এইটো নাভাবিব যে ৰাস্তাত বাইকত যোৱা প্ৰতিজনী ছোৱালী আৰু প্ৰতিটো ল'ৰা কেতিয়াও গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড হ'ব নোৱাৰে। হয়, সেয়া হাজবেণ্ড ৱাইফো হ'ব পাৰে, ব্ৰাদাৰ চিষ্টাৰো হ'ব পাৰে, বা তেনেকুৱা বিভিন্ন ধৰণৰ ৰিলেশ্যন হ'ব পাৰে। এজনী ছোৱালী বা এটা ল'ৰাৰ মাজত অকলে এটাই গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ সম্বন্ধ নাথাকে, বেষ্ট ফ্ৰেণ্ডো হ'ব পাৰে। আৰু এটা কথা সদায় মনত ৰাখিব, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডতকৈ ওপৰত বেষ্ট ফ্ৰেণ্ড সদায় ওপৰত হয়। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডতকৈ ওপৰত বেষ্ট ফ্ৰেণ্ড হয়, কাৰণ ফ্ৰেণ্ডতকৈ ওপৰত কোনোৱে হ'ব নোৱাৰে, গম পায় নাই? কাৰণ কেলে আজিকালি এইবোৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ ওপৰত এইবোৰ একো বিশ্বাস কৰিব নোৱাৰি, এইবোৰ একো বিশ্বাসৰ যোগ্যই নহয় এইবোৰ বস্তু। কাৰণ খন্তেকীয়া, চবৰে নহয় বাৰু, মই চবক কোৱা নাই, কিছুমান হয়, কিছুমান সঁচা মই নিজে দেখিছোঁ, কিছুমান বহুত সঁচা হয়, কিন্তু কিছুমান সঁচা নহয়, কিছুমান মিছা, এইবোৰ টাইম পাছ মাত্ৰ, মনোৰঞ্জনৰ কাৰণেহে কিছুমান, চব নহয়। কিন্তু কিছুমান বহুত সঁচা, কিছুমান বহুত ভাল হয়, চব একেই নহয়। মই চবকে কোৱা নাই দেই, চবেই নাভাবিব এইটো কথা। আৰু আপোনালোকক মই কৈছোঁ, বিশেষকৈ এই জেৰিনা বেগমৰ নিচিনা মানুহগৰাকী মানসিকতাৰ বাবেহে মই এষাৰ কথা ক'বলৈ সাহস পাইছোঁ আজি। তেওঁ এইটো ভাবিব পাৰে যে এইজনী ছোৱালী গৈছে, এইটো ল'ৰা গৈছে, গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ড হয়, তেনেকুৱা নহয়। ব্ৰাদাৰ চিষ্টাৰো হ'ব পাৰে, গম পায়? যিকোনো ৰিলেশ্যন হ'ব পাৰে, মই অকলে ব্ৰাদাৰ চিষ্টাৰ বুলিয়ে কোৱা নাই, যিকোনো ৰিলেশ্যন হ'ব পাৰে। সেইকাৰণে কৈছোঁ আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। যদি মই কিবা ভুল কৈছোঁ আকৌ এবাৰ মোক মাফ কৰিব মোক। মই জনাতো একো ভুল কোৱা নাই বাৰু। তো এইটোৱে আছিলে ভিডিঅ'টো। এনেকুৱা আপোনালোকে যদি পজিটিভ কমেণ্ট কৰিব নোৱাৰে তেতিয়াহ'লে নিগেটিভ কমেণ্ট নকৰিব। আৰু মই বেয়াও কোৱা নাই, কিন্তু মোৰ যিখিনি ৰিয়েকশ্যন আছিলে, মই যিখিনি ক'বলগীয়া বুলি ভাবোঁ আপোনালোকক, মই সেইখিনি কথাহে ক'লোঁ। তো এনেকুৱা নিকৃষ্ট স্বভাৱৰ মানুহৰ পৰা আপোনালোকেও বাচি থাকিব।